তুমি জানো ৰেমুনাৰেশ্যন এনেকে পেলাই নকৰিবা এইটো প্ৰেংকত যদি দিয়া মই তোমাৰখিনি মই দিবলৈ বাধ্য হৈ যাম কাৰণ মই নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোতো মই আপোনালোকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল প্ৰথম খবৰটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ বিষয়ে এজন ল'ৰাই দীপজ্যোতি কেওটৰ ওপৰত এটা অভিযোগ আনিছে যে তেওঁ যেতিয়া মোহনলৈ প্ৰেংক কল কৰিছিল তেতিয়া মোহনে তেওঁক কিছু বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ এটা অডিঅ' ক্লিপো মোৰ হাতত আছে মই পোনপ্ৰথমতে আপোনালোকক অডিঅ' ক্লিপটো শুনাই লৈছোঁ লগত মোৰ অলপ বহুত কাজিয়া লাগিলে সি বহুত বেয়া সি 15,000 টকা কৰিছিলে মানে কি আৰু গানটোৰ কথা কওঁতে তুমি বঢ়িয়াকৈ ক'লা না তেতিয়া মই হলো হ'ব দে মই আকৌ ইমান তুমি জানো ৰেমুনাৰেশ্যন এনেকে পেলাই নকৰিবা এইটো প্ৰেংকত যদি দিয়া মই তোমাৰখিনি মই দিবলৈ বাধ্য হৈ যাম কাৰণ মই এতিয়া আছো চিটুৱেশ্যনত বেলেগ মই কৰোণা পেচেণ্টৰ লগত আছো তুমি কোনো পাৰ্মিশ্যন নহ'লে প্ৰেংক কল কৰিছা মই বেয়াকৈ তোমাক একো প্ৰেংক কল কৰা নাই মোহন দা মই চৰি কৈছো তোমাক মই একো বেয়াকৈ তোমাক পাৰ্মিশ্যন দিয়া নাই তুমি মোক বেয়া এটা শব্দ কোৱা নাই আৰু শুনাচোন কোৱা এইটো প্ৰেংক কল তুমি নিদিবা মই যে কৈছো কিমানকে লওঁ কিবা কথা এইবিলাক তুমি নিদিবা এইটো প্ৰেংক কল একো নহয় নেকি মোহন দা কি বেয়া কৈছা নেকি মই তোমাক একদম নিদিবা বুলি কৈছো নিদিবা পিছে এতিয়া কৰো এটা এতিয়া অলপ মানে 2 মিনিট 3 মিনিট এটা কৰিছো এতিয়া নকৰিবা এতিয়া চিটুৱেশ্যন আমাৰ অফিচিয়েলি বিৰাট ষ্ট্ৰিক্ট হৈ আছে গম পোৱা নে আচ্ছা মানুহৰ এইটো চিটুৱেশ্যনত তুমি প্ৰেংক কল তুমি ইউটিউবত দি পেলাই এইবিলাক ৰেমুনাৰেশ্যন গানৰ শ্বুটিং এতিয়া 15 দিন লকডাউন দিছে তুমি আকৌ গানৰ শ্বুটিঙৰ কথা কৈছা গতিকে আপোনালোকে শুনিলে অডিঅ' ক্লিপটো ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আৰু মোৰ মতে মোহনে কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাই আৰু ল'ৰাজনে যেতিয়া প্ৰেংক কল কৰিছিল তেতিয়া দীপজ্যোতি কেওট নিজে ক'ভিড পেচেণ্টৰ লগত আছে বুলি কৈছিল আৰু এনেকুৱা এটা চিৰিয়াছ সময়ত যদি কোনোবাই প্ৰেংক কল কৰি থাকে তেতিয়াতো খং উঠাটো স্বাভাৱিক আৰু এই কল ৰেকৰ্ডিংটো অসমৰ ডেকা ইউটিউব চেনেলৰ পৰা অনা হৈছে তেওঁ ইয়াৰ বিষয়ে ভিডিঅ' দিছিল আৰু সেই ভিডিঅ'টোৰ লিংকো তলৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে যদি বিচাৰে চাব পাৰে বন্ধুসকল পিছৰ খবৰটো হৈছে নিউজ লাইভ ইউটিউব চেনেলৰ বিষয়ে ৰিচেণ্টলি এই চেনেলটোৱে ইউটিউবত 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু অসমত 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰা এইটোৱে প্ৰথম চেনেল বন্ধুসকল আজি ভিডিঅ'টোত মানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেল SKG YT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব আজিলৈ ইমানেই ধন্যবাদ জয় অসম।